23 आरो 24 डिसेम्बर अक्ट'आव साननैनि गेजेरजों प्रमोशन अफ मिलेट्स इन इंडिया हाबाफारि खुंफुंदों। मिलेट्स आदबखौ भारत हादराव जौगाखां होनायनि थांखिजों गुबुन गुबुन ओनसोलफ्राव आबादारिफोरजों मिलेट्स आबादनि सायाव फोसावनाय फोरोंथाय बायदि रोखोम हाबाफारि लानाय बादिनो क'क्राझारावबो आबादारिफोरजों सावरायलायनाय हाबाफारि बानजायदों। नर्थ ईस्ट रिजनल एग्रीकल्चर मार्केटिंग कॉर्पोरेशन लिमिटेडआ दिनै क'क्राझार सहरनि साखाथि सोनाब फारसे सान्दामारियाव थानाय बड'फा कालचारेल कमप्लेक्सआव क'क्राझार जिल्लानि गोबां आबादारिफोरनि बाहागो लानायजों मिलेट्स आबादनि सायाव फोरोंथाय होनायजों लोगोसे बेनि मुलाम्फा आरो बानजायनायफोरनि सायाव सावरायलायनाय हाबाफारिखौ बानजायो। नर्थ ईस्ट रिजनल एग्रीकल्चर मार्केटिंग कॉर्पोरेशन लिमिटेडआ আমি একচুয়ালি যেটো প্রমোশন অফ মিলেটস ইভেন্ট এই ইভেন্টৰ নাম এটো আপোনালোকে গম পাইছে এটো মিনিষ্ট্ৰি অফ এগ্ৰিকালচাৰ ফাৰ্মাৰ ৱেলফেয়াৰ স্পন্সৰ্ড প্ৰগ্ৰাম হয়। তেখেতসকলে আমাক কৈছিল যে আমাৰ নৰ্থ ইষ্টৰ যিখন 8খন ষ্টেটতে এই প্ৰগ্ৰাম কৰিবলৈ তো আমি 7খন ষ্টেটত কৰিলো। এটো 8 নম্বৰ আমাৰ লাষ্টৰ ইভেন্ট। তো আমি ভাবিলো বিটিচিত আমাৰ দেখিছো যে ইয়াতে মিলেটছৰ প্ৰডাকচন বহুত বেছি আৰু ফাৰ্মাৰখিনি অলৰেডি কৰিছে আৰু কিছুমান লোকেল এন্টাৰপ্ৰেনিয়ৰো ইয়াত গঢ়ি উঠিছে কিন্তু আমি তেওঁলোকক এটা ভাল পথাৰ এটা লাইট ৱেট যাতে লৈ যাব পাৰো কেনেকৈ মিলেটছৰ বস্তুখিনি কেনেকৈ ভেলু এডিশ্যন কৰিব পাৰি এইখিনিৰ পৰা কেনেকৈ ব্ৰেণ্ডিং কৰিব পাৰি কেনেকৈ ইয়াৰ মাৰ্কেট লিংকেজ কৰিব পাৰি এই গোটেইখিনি বস্তু আমি আগত ৰাখি এই ইভেণ্টটো কৰিছোঁ আৰু আশা কৰিছোঁ আজি যিখিনি ইয়াতে এক্সিবিশ্যন এখন দেখিছে আপোনালোকে সৰু এক্সিবিশ্যন এখন আৰু ইয়াত আমাৰ টেকনিকেল ছেশ্যনো আছে য'ত আমি KVK আৰু ছাৰসকল আহিছে তেখেতসকলে ইয়াত তেওঁলোকক বুজাব যে কেনেকৈ এই মিলেটছ বস্তুটো কি ইয়াৰ উপযোগিতা কি আমাৰ মানৱ দেহত আৰু ইয়াক কেনেকৈ প্ৰমোশ্যন আৰু মাৰ্কেটিং কৰিব পাৰি কাৰণ আমি দেখিছোঁ যে মিলেটছৰ মাৰ্কেটিংখন বিৰাট ডাঙৰ হৈ গৈছে এতিয়া আমাৰ অসমতে নহয় আমি ভাৰতৰ বিভিন্ন জেগাতো দেখিছোঁ যে মিলেটছৰ মাৰ্কেট বহুত মানে ডাঙৰ হৈ গৈছে গতিকে আমি এটা বস্তু মিলেটছৰ পৰা এটা বস্তু নহয় ইয়াৰ পৰা যাতে 10টা আৰু বেলেগ ধৰণৰ বস্তু বনাব পাৰি যেনেকৈ ইয়াতে কুকিজ দেখিছে কেকছ দেখিছে মিলেটছ ৱাইন বনাইছে তেওঁলোকে তাৰপিছত মিলেটছৰ আটা আছে এণ্টি ডায়েবেটিক কিছুমান হেৰিও বনাইছে তেওঁলোকে পাউডাৰো বনাইছে গতিকে এনেকুৱা ধৰণৰ বিভিন্ন ধৰণৰ বস্তু যাতে মিলেটছৰ পৰা বনাব পাৰি সেইখিনি বস্তু দেখাবৰ কাৰণে আমি ইভেণ্টটো ইয়াত পাতিছিলোঁ। মিলেটছৰ উপকাৰিতা মিলেটছৰ বেচিকেলি আমি প্ৰথম কথাই আমাৰ মনলৈ আহে আজিকালি চবেই ডায়েবেটিক পেচেণ্ট হয়ে ঘৰখনৰ এজন হ'লেও ডায়েবেটিছ থাকে ইয়াৰ মূল কাৰণ হৈছে আমাৰ খোৱাৰ মানে যিটো আমাৰ অস্বাস্থ্যকৰ এটা হেৰি আমাৰ অভ্যাস যিটো আমাৰ গঢ়ি উঠিছে কিন্তু মিলেটছ এটা এনেকুৱা বস্তু যিটোৰ দ্বাৰা আপোনাৰ কলেষ্ট্ৰল কম হয় আপোনাৰ ডায়েবেটিছৰ ব্লাড চুগাৰ নৰ্মেল থাকে আপোনাৰ আৰ্থৰাইটিছৰ যদি কাৰোবাৰ প্ৰব্লেম আছে সেইটোও ভাল হয় ইয়াতে বহুতকেইটা এনেকুৱা আছে মানে যিটো আমাৰ বিশেষকৈ আৰু ৱেইট মানে লছ হোৱাত মানে আমাৰ যিটো আমাৰ মেদ বুলি কয় আমি শকত হৈ যাওঁ সেই বস্তুটো কমাবৰ কাৰণে মিলেটছে বহুত ধৰণে ভালকৈ আমাক এইটোত মানে প্ৰভাৱ পেলায় গতিকে মিলেটছ একচুৱেলি আগতে এইটো ছুপাৰ ফুড বুলি কোৱা হৈছিলে আগতে আমি ইমান ভাতৰ ব্যৱস্থা নাছিলে আমি মিলেটছে খাইছিলোঁ এইটো গৰীবৰ কা আনাজ বুলি কৈছিলে কিন্তু এতিয়া দেখিলে যে ভাৰত চৰকাৰৰ লগতে অসম চৰকাৰেও মানে দেখিলে যে এইটো বস্তু এনেকুৱা নহয় মিলেটছ খালে আমাৰ স্বাস্থ্যৰ প্ৰতি বহুতখিনি আমাৰ সুস্বাস্থ্য হ'ব পাৰে সেইকাৰণে তেওঁলোকে এইটোৰ বিষয়ে আমাক মানে অৱগত কৰাইছে আৰু যাতে গোটেই ফাৰ্মাৰখিনিয়ে ইয়াৰ পৰা খেতি কৰে আৰু ইয়াৰ পৰা লাভৱান হয় এইখিনি বস্তু আগত ৰাখিয়ে এই অনুষ্ঠানটো আমি আগবঢ়াই নিছোঁ। কৰি দিম হয় আমাৰ যিটো নেৰামেগে অনুষ্ঠানটো আছে বেচিকেলি আমাৰ কাম হৈছে মাৰ্কেটিং কৰাই আমি গতিকে আমি এই মিলেটছৰ বস্তুখিনি আমি খেতিয়কসকলক শিকাম আৰু তেওঁলোকে যদি ভাল প্ৰডাকশ্যন কৰিব পাৰে আৰু ইয়াৰ পৰা যদি ভেলু এডেড প্ৰডাক্ট বনায় তেতিয়াহ'লে নিশ্চয় আমি ইয়াৰ ৰিটেইল মাৰ্কেটিংটো আমি কৰাই দিব পাৰোঁ কাৰণ আমাৰ অলৰেডি নেৰামেকৰ বহুতকেইখন ৰিটেইল মাৰ্কেট ইয়াত আছে বিশেষকৈ গুৱাহাটী এয়াৰপৰ্টত আছে দিল্লী জুত আছে গুৱাহাটী জুত আছে এনেকুৱা বিভিন্ন ধৰণৰ যিবিলাক মেইন এৰিয়াবিলাকতে আমাৰ ৰিটেইল আউটলেট আছে আমি তেওঁলোকক তাতে মাৰ্কেট লিংকেজটো কৰাই দিওঁ। আমি এইটো 2017ৰ পৰা আমি ৰেগুলাৰলি মানে ভালকৈ ষ্টাৰ্ট কৰিছোঁ আমি 2000 এতিয়ালৈ চলি আছে তেনেকৈ চিটি চেণ্টাৰতো আমাৰ এটা আউটলেট আছে গুৱাহাটী থাৰ্ড ফ্ল'ৰত আমি মিলেটৰ বনাওঁ মিলেটৰ বাহিৰে বেলেগো বনোৱা যায় মানে কেকছ আছে এইবোৰ মানে মিলেটৰো ভালেখিনি বস্তু বনাওঁ আমি আজিকালি ফক্সটেল মিলেট দি বনাওঁ নতুনকৈ এইটো ব্ৰেণ্ডিং কৰিছোঁ এইটো আমাৰ মানে যিটো ডাব্বাটো যে নতুনকৈ দিনত কিমানকৈ বিকে আপুনি আমাৰ কেছ চেল মোটামুটি আমাৰ হয় আপোনাৰ 15,000 পৰা 20,000 কেছ দিনতে মানে দিনটোত মানে কেছ চেল হয় আমাৰ দিনতে 15,000 আপুনি বিকিব পাৰে চিটি চেণ্টাৰত নাই চিটি চেণ্টাৰত নহয় বাহিৰতো আছে আমাৰ অফিচ বেংকবিলাকত আমাৰ চলে
তাতে আমাৰ মানে হোম ডেলিভাৰী হয় আৰু অফিচ বেংকবিলাকৰ কাৰণে তাতো ডেলিভাৰী হয় আমাৰ আছে ল'ৰা আছে ষ্টাফ আছে তেনেকুৱা চেল হয় মাহত কিমান আপোনাৰ উপাৰ্জন হয় মোটামুটি ভালেখিনি হয় এইটোৱে ধৰক 6টা ফেমিলি চলি আছে আমাৰ ষ্টাফ আছে 6টা ফেমিলি তাৰ লগতে আমিও চলি আছোঁ হেৰিকৈ ভালকৈ চলি আছে আপোনাৰ 20 পৰা 30 মানে কি কয় লাখ মানে ইয়াৰলি তেনেকুৱা এটা হেৰি হয় আছে ৰেছপন্স ভালে হিচাপে আমিও মানে ইমান ডাঙৰকৈ কৰিব পৰা নাই এতিয়ালৈ ভৱিষ্যতে পৰিকল্পনা আছে তেনেকুৱা কৰাৰ কাৰণে